वेलकम टू माय यूट्यूब चैनल अंजाम ब्लॉगला আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত। প্ৰেছাৰ কুকাৰত কেনেকৈ চিকেন বিৰিয়ানী বনাব পাৰি কম সময়তে কম যতনতে আপোনালোকক বনাই দেখাই দিম। আজি চিকেন বিৰিয়ানী কেনেকৈ বনাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। 500 গ্ৰাম মাংস লৈছো। এয়া নিমখ 1 চামুচ, ৰেড চিলি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, চিকেন মছলা 1 চামুচ, বিৰিয়ানী মছলা 2 চামুচ দিব লাগে, হালধি 1 চামুচ, আমি ইয়াত দৈখিনি যোগ কৰিম। দৈ আৰু গোটেই শুকান মছলাখিনি একেলগে যোগ কৰি এইটো ধুনীয়াকৈ গোটেইখিনি একেলগে সানি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰিব দিম। এতিয়া চাউল 2 গিলাচমান লৈ 1 ঘণ্টাৰ কাৰণে পানীত তিয়াই থ'ম। এতিয়া বিৰিয়ানী বনাবলৈ আৰম্ভ কৰিছোঁ। যি নেকি মই বিৰিয়ানী প্ৰেছাৰ কুকাৰত বনাব লৈছোঁ, সেইকাৰণে গোটেই প্ৰচেছটো প্ৰেছাৰ কুকাৰতে দেখাম। তেল গৰম কৰিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি যোগ কৰি দিছোঁ। প্ৰথমতে পিঁয়াজখিনি আমি ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি আচলতে ৰঙচুৱা হ'ব লাগে, প্ৰায় 10 মিনিটমান ভাজিব লাগে। হৈ গ'ল। এতিয়া পিঁয়াজখিনি একেবাৰে ফেৰাই থ'ম। এতিয়া জুইৰ ফ্লেমটো কমাই দিছোঁ। আনফালে দিছোঁ লং, দালচিনি, তেজপাত, ইলাইচি। এইবোৰ 5 মিনিটৰ কাৰণে ভাজিম। এতিয়া মেৰিনেট কৰা মাংসখিনি ইয়াত যোগ কৰিম। পদুনা, জলকীয়া, ধনিয়া একেলগে পিচি লৈছোঁ। ইয়াত যোগ কৰিছোঁ। এতিয়া অলপ টাইমৰ কাৰণে এইটো ভাজিম, হাই ফ্লেমত ভাজিম। ইয়াত অলপো পানী মিক্স নকৰিব, তেলতে মাংসখিনি সিজিব দিব। মাংস ভজা হৈ গৈছে। এতিয়া ইয়াত চাউল যোগ কৰিম। চাউল যোগ কৰাৰ পিছত ভাজিব নালাগে আৰু নহ'লে চাউলখিনি ভাঙি যাব। এতিয়া আমি পানী যোগ কৰিম। আপোনালোকে যিটো গিলাচেৰে চাউল লৈছে সেইটো গিলাচেৰে পানী যোগ কৰিব। মই ইয়াত দিছোঁ 2 কাপ আধা দিছোঁ পানী।
ইয়াত 2 চামুচমান ঘিউ যোগ কৰিছোঁ। আৰু একো কৰিব নালাগে, কুকাৰৰ মুখখন বন্ধ কৰিব আৰু এটা হুইচেল আহিবলৈ দিব। কুকাৰৰ প্ৰেছাৰটো যোৱাৰ পিছতো আপোনালোকে লগে লগে নুখুলিব, 10 মিনিট পিছতহে খুলিব। এয়া মই কুকাৰটো খুলিছোঁ, ইমান ধুনীয়া সুগন্ধ এটা আহিছে। এয়া মই চামুচেৰে দেখাই দিছোঁ, ইমান ধুনীয়াকৈ সিজিছে। পানীৰ পৰিমাণটো একেবাৰে ধুনীয়া হৈছে। চাওক, মই অলপমান বাঢ়ি দেখাই দিছোঁ, দেখিয়েই খাওঁ খাওঁ লাগিছে নহয় জানো। ধনিয়া আৰু পদিনা আপুনি যিমান পাৰে দিবলৈ চেষ্টা কৰিব।